ঈশ্বৰে পাপ সৃষ্টি কৰিছিল নেকি? ইয়াৰ বিষয়ে পবিত্ৰ বাইবেলে কি কৈছে জানো আহক। ঈশ্বৰে 6 দিনত বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল, কিন্তু প্ৰথমতে বিশ্বব্ৰহ্মাণ্ডৰ কোনো পাপ নাছিল। তেওঁ সৃষ্টি কৰা সকলো বস্তু অতি উত্তম আছিল। ঈশ্বৰে পাপ সৃষ্টি কৰাৰ বাবে নহয়, ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কাৰ্যৰ বাবে পাপ মহাবিশ্বত প্ৰৱেশ কৰিছিল। গতিকে পাপ হৈছে ঈশ্বৰৰ পবিত্ৰ বিধান উলংঘা কৰা। ৰোমিয়া 3:23 কৈছে, কিয়নো সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। এই পদ অনুসৰি পাপ হৈছে যিকোনো বস্তু, অৰ্থাৎ বাক্য, চিন্তা, কৰ্ম আৰু প্ৰেৰণা, যিটো ঈশ্বৰৰ মহিমা আৰু সিদ্ধান্তৰ পৰা বঞ্চিত হয়। আমি সকলোৱে পাপ কৰোঁ। ৰোমিয়া 3:23 শিকাইছে যে আমি পাপৰ সঠিক সংজ্ঞা দিব পৰা আগতে আমি ঈশ্বৰৰ চৰিত্ৰ জানিব লাগিব। কাৰণ তেওঁৰ মহিমা হৈছে আমি ইয়াক জুকিব পৰা মানদণ্ড। গীতমালা 1:19-160 আৰু জোখন 18:17। কোট মানদণ্ডৰ সবিহনে কিবা এটা অসম্পূৰ্ণ নে নহয় এইটো নিৰ্ণয় কৰাৰ কোনো উপায় নাই। ঈশ্বৰৰ মহিমাৰ নিৰপেক্ষ মানদণ্ডৰ সবিহনে প্ৰতিটো বাক্য বা কাৰ্য বিচাৰ অসিদ্ধ লোকসকলৰ ভুল স্থানান্তৰিত মানদণ্ডৰ দ্বাৰাই কৰা হ'লেহে প্ৰতিটো নিয়ম, আইন আৰু নৈতিক নীতি মতামতৰ বিষয় হৈ পৰিব, আৰু মানুহৰ মতামত বতৰৰ দৰেই বৈচিত্ৰ্যময় আৰু পৰিৱৰ্তনশীল। যদি কোনো বিণ্ডাৰে বৰ্গক্ষেত্ৰ নহয় বেটীৰ ওপৰত নিৰ্মাণ কৰে, তেন্তে তেওঁ সমগ্ৰ প্ৰকল্পটো অখণ্ডতাক বিপদ পেলায়। ওপৰলৈ যোৱাৰ লগে লগে অট্টালিকাটো ভাল নহয়, ই দুৰ্বল আৰু অধিক লাইনৰ বাহিৰ হৈ পৰে। কিন্তু যেতিয়া আৰম্ভণিৰ বিন্দুটো নিখুঁত হ'ব, তেতিয়া বাকী গঠনটো শুদ্ধ হ'ব। নৈতিক বেটীবোৰে একেদৰে কাম কৰে। ঈশ্বৰৰ নৈতিক বিধান সবিহনে আমাৰ হাতত ভাল বেয়া অসুবিধা জনাৰ কোনো উপায় নাই। পাপ হৈছে অধিক কামৰ পৰা আঁতৰি যোৱা। আমি ঈশ্বৰৰ নৈতিক মানদণ্ডৰ পৰা যিমানে আঁতৰি যাওঁ, ইমানেই পাপটো বৃদ্ধি হৈ যায়। ঈশ্বৰে মানুহ আৰু স্বৰ্গদূতক স্বাধীন ইচ্ছাৰে সৃষ্টি কৰিছে, আৰু যদি কোনো সন্তাৰ স্বাধীন ইচ্ছা থাকে, তেন্তে সন্তত তেওঁ বেয়াকৈ বাছি লোৱা সম্ভাৱনা আছে। পাপৰ সম্ভাৱনা আছিল ঈশ্বৰে লোৱা এটা বিপদ। ঈশ্বৰ মানুহক তেওঁৰ প্ৰতিমূৰ্তিত সৃষ্টি কৰিছিল, আৰু যিহেতু তেওঁ মুক্ত, মানুহকো মুক্তভাৱে সৃষ্টি কৰা হৈছিল। আদিপুস্তক 1:28। স্বাধীন ইচ্ছাৰ লগত বাছনি কৰা ক্ষমতা আৰু ঈশ্বৰে নৈতিক মানদণ্ডৰ বিষয়ে জনোৱাৰ পিছত তেওঁ মানুহজনক এটা প্ৰকৃত বাছনি দিলে। আদিপুস্তক 2:16-17। আদামে অবাধ্যতাক বাছি লৈছিল। ঈশ্বৰে আদামক অবাধ্যতা কৰিবলৈ প্ৰলোভিত কৰা নাছিল আৰু জোৰ জবৰদস্তি কৰা নাছিল। জাকোব 1:13 কৈছে, যেতিয়া পৰীক্ষা হয় তেতিয়া কোনেও ক'ব নালাগে ঈশ্বৰে মোক পৰীক্ষা কৰিছে, কিয়নো ঈশ্বৰে দুষ্টতাৰ দ্বাৰা পৰীক্ষা কৰিব নোৱাৰে, আৰু তেওঁ কাকো পৰীক্ষা নকৰেও। ঈশ্বৰে আদামক মুক্ত পচন্দৰ মৰ্যাদাৰ অনুমতি দিছিল, আৰু এই পচন্দক উপযুক্ত পৰিণতিৰ সৈতে সন্মান কৰিছিল। ৰোমিয়া 5:12। ঈশ্বৰে পাপ কৰাৰ সুযোগ প্ৰদান কৰিছিল, কিন্তু তেওঁ পাপ সৃষ্টি কৰা নাছিল বা উচতনি দিয়া নাছিল। সুযোগ পোৱাটো ভাল আছিল, ইয়াৰ সবিহনে মানুহ ৰবটতকৈ অলপ বেছি হ'লহেঁতেন। ঈশ্বৰে আমাক তেওঁক অনুসৰণ কৰিবলৈ আজ্ঞা দিয়ে, অনুৰোধ কৰে আৰু উৎসাহিত কৰে। যাত্ৰাপুস্তক 19:5, দ্বিতীয় বিৱৰণ 12:18, প্ৰথম ছেমুৱেল 15:22। তেওঁ আশীৰ্বাদ, সংগতি আৰু সুৰক্ষাৰ প্ৰতিজ্ঞা কৰে যেতিয়া আমি আজ্ঞা পালন কৰোঁ। কিন্তু তেওঁ আমাক ইকলিৰে বান্ধি নিদিয়ে। ঈশ্বৰে এডেন বাগিচাত নিষিদ্ধ গছজোপাৰ চাৰিওফালে বেৰ নিদিলে। আদাম আৰু হাৱাই আজ্ঞাকাৰী বা অবাধ্যতা বাছি ল'বলৈ স্বাধীনতা লাভ কৰিছিল। তেওঁলোকে পাপ বাছি লৈছিল, তেতিয়া তেওঁলোকে ইয়াৰ লগত যোৱা পৰিণতিবোৰো বাছি লৈছিল। আদিপুস্তক 3:16-24। তেতিয়াৰ পৰা প্ৰতিজন মানুহৰ ক্ষেত্ৰতো একেই কথা। পাপ কৰাৰ সুযোগ আমাৰ পচন্দৰ স্বাধীনতাৰ সন্তনিহিত। আমি ঈশ্বৰক বিচাৰিবলৈ বাছি ল'ব পাৰোঁ, যিয়ে ধাৰ্মিক জীৱনলৈ লৈ যায়, বা আমি নিজৰ প্ৰৱণতা অনুসৰণ কৰিবলৈ বাছি ল'ব পাৰোঁ, যিয়ে ঈশ্বৰৰ পৰা আঁতৰি যায়। পবিত্ৰ বাইবেলে স্পষ্টকৈ কৈছে যে আমি যিয়ে নহওক কিয় তাৰ পৰিণাম অনুসৰণ কৰে। আমি যি বীজ সিঁচো, এইখিনি আমি শস্য কৰোঁ। কিছুমান পৰিণাম চিৰন্তন। মতি 25:46 কৈছে যে যিসকলে যীচুক অনুসৰণ নকৰে তেওঁলোকে অনন্ত শাস্তিলৈ যাব, কিন্তু ধাৰ্মিকসকলে অনন্ত জীৱনলৈ যাব। আজিলৈ ইমানেই। ধন্যবাদ।